ঘৰৰ পৰা দেওবাৰ দিনা ওলাই যোৱা হ'ল। ক'ত কাম কৰিছে? বৃহস্পতিবাৰ দিনা আহিছিলে হেনো বৃহস্পতিবাৰৰ পৰা থাকিলে দেওবাৰে ওলাই গৈছে 1টামান বজাত। তাৰ চৌখামত কাম কৰি আছিলে, তাত কাম কৰি আছে বুলিয়ে ভাবি আছিলোঁ আমি। তাৰপৰা ফোন নাই আৰু চৌখামত কালি কিবা আছিলে জানো পাহৰি থাকিছোঁ। কালি বুধবাৰ দিনা খবৰ পাই কেনে আমি বিচৰা কৰিছিলোঁ। থানাত কালি 10টামান বজাত ইজোহা দিয়া হৈছে। কামৰ জেগাত নাপালেগৈ? কামৰ জেগাত নোপোৱাৰ কাৰণে আমি কালি ফোন কৰি কেনে থানাত ইজোহা দিয়া হৈছিলে 10টামান বজাত। ক'ত যাব পাৰে বুলি সন্দেহ কৰিছে? ক'ত গৈছে এতিয়াতো বিচাৰি পোৱা নাই, যদিও আলফালে গৈছে। পচবৰা ডাঙৰীয়া ল'ৰাটো ঘূৰাই দি আহিব।